নমস্কাৰ মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ আজিৰ সমস্যা ল'ৰা ছোৱালী মাক দেউতাকক লৈ কিয় হয় আজিকালি প্ৰায়ভাগ ঠাইতে বৃদ্ধ আশ্ৰম দেখা পোৱা যায় এইটো বহুত ডাঙৰ কথা বৃদ্ধ আশ্ৰমত নি পেলাই নিজৰ মাক দেউতাকক সুমুৱাই থৈ আহে ল'ৰা ছোৱালী এটো কি কাৰণত হ'ব পাইছে নিজৰ মাক দেউতাকে ল'ৰা ছোৱালীক ইমান মৰমত তুলি তালি ডাঙৰ দীঘল কৰিলে ইমান মৰম কৰি নিজে নাখায় ল'ৰা ছোৱালীলে থৈ দিয়ে যদি দুটা ল'ৰা ছোৱালী আছে দুটা বস্তু আছে নিজৰ মাক দেউতাকে নাখায় কিন্তু ল'ৰা ছোৱালী দুটাক খুৱাব তেনেকে তেওঁলোকক ডাঙৰ দীঘল কৰিলে কৰি পেলাই যেতিয়া অকমান বয়সস্থ হ'ল ল'ৰা ছোৱালী ইনকাম কৰিব পৰা হ'ল মাক দেউতাক বয়সস্থ হ'ল তেতিয়া কি কৰে মাক দেউতাকক ইনকাম যেতিয়া নাথাকিব বা খৰচ পাতি কৰিবলগীয়া যেতিয়া হ'ব তেতিয়া গালিগালাজ আৰম্ভ হয় কিয় এইটো কাৰণ এটা সময়ততো তেওঁলোকক মাক দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰিছিলে তেওঁলোকৰ যেতিয়া ইনকামৰ সোৰ্সটো আহে ইনকাম কৰিব পৰা হয় কাম কৰিব পৰা হয় তেতিয়া ল'ৰা ছোৱালীয়ে কিয় এনেকুৱা কাম কৰে বাৰু আজিৰ সমাজত আজি সভ্য সমাজত এইবিলাক অকমান এৰাই চলিলে ভাল হয় কাৰণ চবে আগৰ কথা বেলেগ আছিল আদিম অৱস্থাৰ কথা বেলেগ আছিল কিন্তু এতিয়াতো সভ্য সমাজত এনেকুৱা নিলজ্জ অপমানিত কাম কৰিব নাপায় কাৰণ বৃদ্ধ আশ্ৰমত মা দেউতাক ৰখাতকে তেওঁলোকে দুদিনমান থাকি আহক যিখিনি মানুহে তেনেকুৱা কাম কৰি আছে বা তেনেকুৱা মা দেউতাকক দেখিব নোৱাৰি পেলাই বৃদ্ধ আশ্ৰমলৈ চচুৰাই মেলাই হ'লেও লৈ যায় নিজৰ ঘৰখন এৰি কিন্তু কোনেও যাবলৈ ইচ্ছা নকৰে নিজৰ ঘৰ নিজৰ অঙহী বঙহী এইবিলাক এৰি কেতিয়াও যাবলৈ ইচ্ছা নকৰে কিন্তু নিজৰ ল'ৰা ছোৱালীয়ে কিছুমান ল'ৰা ছোৱালীয়ে চবে নহয় প্ৰত্যেকে নহয় তেনেকুৱা নিজে যেতিয়া মাক দেউতাকে ডাঙৰ দীঘল কৰে একো কষ্টই অনুভৱ নকৰে ল'ৰা ছোৱালী মুঠতে ভাল হ'ব লাগে ডাঙৰ দীঘল হ'ব লাগে সোনকালে মানে পঢ়া শুনাৰ ফালে আগবাঢ়িব লাগে এইবিলাকে চিন্তা কৰিছিলে কিন্তু যেতিয়া বৃদ্ধকাল আহে তেওঁলোকক কিয় এনেকুৱা টৰ্চাৰ কৰিব লাগে বাৰু আমিতো মানুহ হয় ন মানুহ হিচাপে ৰাখক অকমান দিনটোত ভাত পানী অলপ দি মাতবোল অকমান কৰি পেলাই নিজৰ মা দেউতাকক মৰম কৰি ৰাখকচোন বাৰু তেতিয়াই ইজনে সিজনক যদি মৰম কৰা দেখা পায় আমাৰ ল'ৰা ছোৱালীও আমাক মৰম কৰিব কিন্তু